স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আহিছোঁ কামৰূপ কলেজ বাইহাটা চাৰিআলি। ইয়াতে আজি অনুষ্ঠিত কৰা হৈছে নৱাগত আদৰণি সভা আৰু এই অনুষ্ঠানত আমন্ত্ৰিত কণ্ঠশিল্পী হিচাপে মাতিছে পাপৰি গগৈ বাক। পাপৰি বা আহি বৰ্তমান মঞ্চত উপস্থিত হৈছে। এখনে ফুলাম গামোচাৰে আদৰণি জনাব কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটি জাপিৰে আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ। গতিকে এইবাৰ বাইদেউ অনুষ্ঠান পৰিৱেশনৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আৰু আগবাঢ়ি যাওঁ, ভৱিষ্যতে উজ্জ্বল তাৰে কামনা কৰিছোঁ।